ইজি পাওঁ নাপাওঁ ফাৰ্ষ্ট ঠাণ্ডা ঠাণ্ডা পানী তো চব ল'লোঁ ন এতিয়া চেক কৰি লৈছোঁ চব ল'লোঁ নাই এতিয়া মই গৈ আছোঁ আজি জংঘলত আৰু আজি জংঘলত থাকিম তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ বাই বাই চ' গাইছ এতিয়া মই দাদাৰ ঘৰত আছিলোঁ এই দাদাৰ ঘৰৰ পৰা জাষ্ট ওলাই আহিছোঁ আৰু এতিয়া ওলাই কিনে এতিয়া আমি গৈ আছোঁ হাবিলৈ হাবি মানে চাব আৰু ভিডিঅ'টোত গম পাব অলপ দূৰ অহাৰ পাছতে এইফালে মহ বান্ধি থৈছে মহ দেখি পাইছোঁ এটা কথা ইয়াত হাতীও ওলায় আমি য'ত গৈ আছোঁ সেয়া এটা ভয় এটা আছে তো সেইকাৰণে বেছি ভালদৰে এডভেঞ্চাৰ হ'ব যেন পাইছোঁ যি কি নহওক আৰু সেনেকুৱা ৰাস্তাৰে আমি গৈ আছোঁ এতিয়া ফাৰ্ষ্ট সুঁতিত পালোঁহি নদী সুঁতি এইটো আৰু এইফালে মহ চ' গাইছ এতিয়া আমি গৈ আছোঁ লুইত নদী এটা মাজৰ ভাগলৈ ক'ব লাগিব নদী সেই আগত যোনখন দেখি আছে সেইখন লুইত নদী হয় আৰু সেই লুইত নদীখন পাৰ হ'ব লাগিব নদী পালোঁহি এই যোনটো দেখিছে তাৰ পৰা সিটো ছাইডেও এখন আছে কি কয় নদী এখন উপনৈ টাইপত সিখনো উপনৈ মানে লুইত নদীখন মানে মাজত সেইখিনি আছে মানে তো সেইটো দ্বীপ টাইপৰ হয় আৰু সেই দ্বীপটোতে আমি থাকিম আজি ৰাতি আৰু চ' গাইছ এতিয়া ফোন কৰিলোঁ ফোনত কথা পতা হ'ল ফোনত কথা পাতি এই গম পালোঁ যে অলপমান সময় লাগিব আমাক ৰখিব দিছে নাৱৰীয়াই তো নাৱৰীয়া আহি আছে তো দাদা এতিয়া গা ধুব লৈছে তো দাদা হাই ৰাইজ পানী মাছ হ'বা সাঁতুৰিছোঁ জুবুৰিছোঁ দেই কেনেকুৱা লাগিছে তাক দেখি মোৰো গা ধুবলৈ মন গৈছে কিন্তু কথাটো হ'ল এতিয়া যদি গা ধুওঁ পূৰা ৰ'দ দি আছে তো অলপমান ক'লা হৈ যাম এনেই ক'লা হৈ গৈছোঁ অলৰেডি এই ৰ'দত আহি চ' গাইছ ৰখিব নোৱাৰিলোঁ দাদা গা ধুই থকা দেখি কিনে চ' ময়ো গা ধুবলৈ আহি গ'লোঁ একচুৱেলি এইখন সিহঁতে গাঁৱত ব্ৰহ্মপুত্ৰ বুলিয়ে কয় এখন একচুৱেলি লুইত নদী হয় আৰু লুইত নদীত এয়া গা ধুই আছে আৰু এতিয়া আমি গা ধুলোঁ আৰু গা ধুই উঠিবা মানে নাৱৰীয়া পাইছেহি চ' আমি পটাপট অলপ আগবাঢ়ি যাওঁ ফাইনেলি গেছ আমি উঠিলোঁ এতিয়া নাওখন পূৰা হিলিছে যিহেতু এখন এডলীয়া নাও সেইবাবে ফাইনেলি আমি এইটো পাৰ পাইছোঁহি প্ৰায় আধা ঘণ্টা 45 মিনিট লাগিলে ফাইনেলি পালোঁহি এতিয়া এইটো পাৰত আমি ইয়াতে ক'ৰবাত আমি থাকিম এতিয়ালৈকে ডিচাইড নাই হোৱা ক'ত আমি কেম্প কৰিম আমি মেইন ব্ৰহ্মপুত্ৰৰ কাষত নাথাকোঁ তো ইয়াতে বেছি ভাল হ'ব থাকিবলৈ ফাৰ্ষ্ট ডিচিশ্যনটো ইয়াতে ৰাখিছোঁ এতিয়া কি হয় চাই লওঁ এতিয়া আমি এই দাদা কেম্প যোনজন নাৱৰীয়া দাদা আছিলে সেই দাদা কেম্পটোত পালোঁহি দাদা কেম্পটো এইটো হৈছে আৰু কেম্পটোত এইটো গোহালি হয় আৰু এইখিনি তেওঁ আলু কচু লগাইছে কচুৰ পিছত সেইফালে কিবা শাক চাক লগাইছে আৰু এইখিনি তেওঁ গৰু হয় ইয়াত গৰু পুহিছে আৰু এইফালে কুকুৰা
তাৰপাছত এইফালে মাছ আছে, মাছ ধৰে আৰু মাছৰ এইখিনি লেঙি জাল হয়, লেঙি জাল মাছ ধৰে। আৰু লেঙি জালৰ লগতে ইমান ডাঙৰ ডাঙৰ পচা আছে, এটি পচা আৰু এইটো ঘূনি, এইটো চেপা, এইটো ঝপা মাছ পালে নাই পালে। এইফালে আমাৰ দাদা এজন আহিছে মাছ মাৰি আনিলেগৈ, চাওঁ চব চেঙেলী ন, চেঙেলী গুৰি নাই কোৱা। অ' সেই এনেকৈ লাগি থাকে মানে মাছটো। এতিয়া আমি যোনডোখৰ ঠাইত ভাবিছিলোঁ সেই ঠাইডোখৰলৈ যাওঁ। বেলি পৰো পৰো অৱস্থা হৈ গৈছে, আৰু বেলি পৰা আগে আগে যদি কেম্পটো বনাই লওঁ তেতিয়াহ'লে ভাল হ'ব। আৰু এইফালে দাদাই খৰি যোগাৰ কৰি আছে আৰু মই কেম্পটো বনাই লওঁ। চ' গাইছ হৈ গ'ল অলমষ্ট আমাৰ কেম্পটো, এইটো কেম্পটো আৰু এডভেঞ্চাৰ হ'ব অলপ ৰাতিকৈ। আৰু এতিয়া ৰাতি আমাৰ প্লেনিং আছে মাছ মৰা আৰু ঐচেঙা ধৰিম, আৰু চব্জি তব্জিটো একো অনা নাই বাৰু। যি কি নহওক ইয়াত পহু ওলায়, ৰাতি যদি পহু দেখাব পাওঁ তেতিয়াহ'লে দেখাম। তো এতিয়া মই মাছ অলপমান মাৰিবলৈ চেষ্টা কৰোঁ, পাওঁ নেপাওঁ। সোমাই গৈছিলোঁগৈ। চ' গাইছ এতিয়া মাছটো মাৰি আছোঁ, কিন্তু যেনেকৈ ভাবিছিলোঁ তেনেকৈ পোৱা নাই, কিন্তু তথাপিও আপোনালোকক মাৰি দেখুৱাম। এতিয়া মাৰি কিনে এইকেইটা মাছ পালোঁ, আৰু এইকেইটা মাছ বেছি নহয় 10টামান হ'ব, 10টামান মাছ পালোঁ আৰু। চ' গাইছ এতিয়া মাছ মাৰি আহিলোঁগৈ। এতিয়া মই মাছ পুৰি আছোঁ, অলমষ্ট হৈছেগৈ আৰু মাছকেইটা। মাছখিনি সিজাই থৈ আহিছোঁ। এতিয়া আমি আকৌ এই দাদাৰ লগত ঐচেঙা মাৰিব খান্দিবলৈ আহিছোঁ। সেইজনী আছে, ওচৰজনী আছে নাই? মাজতে কাটি পাইছোঁ, এনেই কাটি দিম কেলা, মাজে মাজে কাটি পাইছোঁ আকৌ। কাঠ মাটিত থকা চুঙীয়াখিনি কয় কাঠ চুঙীয়া, সেয়াই পাৰ্থক্য। ঔচেঙা হয়, ঔচেঙা মাৰি আহিলোঁ। আকৌ তাৰপিছত এতিয়া ভাত খাওঁ, ভাত খাই কিনে শুই যাওঁ। চ' গাইছ এতিয়া আমি মাছৰ দি ভাত খালোঁ। মাছৰ দি ভাত খোৱাৰ লগতে দাদাহঁতে চিকাৰলৈ গৈছিলে, চিকাৰত এটা কিবা এটা পাই আহিছে আৰু নামটোতো নকওঁ। আৰু মাছৰ লগতে মাংসও খাইছোঁ আৰু মাংসও খাইছোঁ। এতিয়া আমি শুই যাওঁ, কাইলৈ ৰাতিপুৱা লগ পাম নিশ্চয়। বাকী কাইলৈ প্লেনিং কি আছে দাদা? কাইলৈ ৰাতিপুৱা ম'হৰ গাখীৰ খাম, তাৰপিছত গৰুৰ গাখীৰ খাম। গুড নাইট, বাই বাই, চি ইউ টুমৰো। মৰ্ণিং গাইছ, এতিয়া শুই উঠিছোঁ আৰু শুই উঠিছোঁ মানে গোটেই ৰাতিটো সেইটোৱে ম'হ আৰু গৰু এই দুয়োটা আহি পূৰা ডিষ্টাৰ্ব কৰিলে। থাকিলে হাতী, তো
তো হাতী আহিব বুলি গৰু আহিলে হাতী আহিছে বুলি চেক কৰিবলগীয়া হয় অলপ দেৰি শুম বুলি ভাবিছিলোঁ কিন্তু হোৱাটো কেঞ্চেল হৈ গ'ল এতিয়া উঠিব লাগিব যিহেতু আৰু অলপমান পাছতে ৰ'দ দিব গাইজ সময়ৰ অভাৱৰ কাৰণে কালি ৰাতিটো আমি পানী তেনেকুৱা নদী পানীয়ে ইউজ কৰিলোঁ পানী কেনেধৰণে ল'ব পাৰোঁ তাৰ এটা আমাৰ দাদাই দেখুৱাব বোলে ন তেনেকৈ খানি মানে বালিয়ে ফিল্টাৰ কৰিছে আৰু চ' এতিয়া আমি সেই কাপোৰখন আছে তাত আছিলোঁ আৰু তাৰ পৰা আহি পেলালোঁ এতিয়া খোৱা বোৱাটো কৰিব লাগিব সেইফালে গৈ আছোঁ য'ত সুবিধা হয় তাতে খোৱা বোৱাটো কৰিম চ' গাইছ এতিয়া ইয়াৰ পৰা ওলাইছোঁ আৰু সেই ঘৰটো দেখিছে ন এই ঘৰটোত তাত ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰিলোঁ এতিয়া প্ৰায় সময় হৈছে 11টা 11:30 দুপৰীয়া ৰ'দটো বহুত জোৰছে দিছে আৰু মই এনেকুৱাকৈ গৈ আছোঁ এতিয়া ৰ'দৰ কাৰণে এই আগত 2005 চনৰ মানত এই ৰাস্তাৰ পৰাই মানে আলফা অহা যোৱা কৰিছিল বুলি এই জনা গৈছে আগতে গম পাইছিলোঁ এইফালৰ পৰা আলফা শদিয়ালৈ অহা যোৱা কৰে আৰু যিকোনো নট এ গুড আইডিয়া প্ৰায় আধা ঘণ্টামান খোজকাঢ়ি আহিলোঁ এই বগা বগা বালিখিনি ইমান গৰম বাপৰে বাপ কেলা দৌৰ মাৰিব লগা হৈ গৈছে নাওলৈ যাবাগৈ বোকাৰে পদুমি এইটো পাৰ পাইছোঁহি আৰু বেছি সময় নালাগে গাইজ ফাইনেলি আমি পালোহি আমাৰ জাৰ্ণি এদিনৰ জাৰ্ণিটো খতম হ'ল আজি সেইখন নদীখন পাৰ হ'লোঁ বাকী ইয়াত অলপমান ৰেষ্ট লৈছোঁ জাৰ্ণিটো বহুত ভাল লাগিল কিন্তু ৰাতি অলপমান টোপনি ক্ষতি হ'ল বাকী তেনেকুৱা ধৰণৰ একো প্ৰব্লেমটো নাই আৰু কেনেকুৱা লাগিলে ভাল লাগিলে আগৰ দিনত বোলে শুনিছিলোঁ এই ৰাস্তাৰ পৰাই আলফা অহা যোৱা কৰিছিলে কিন্তু আজিকালিতো নহয় এইখিনি আগৰ দিনত 2005 মানৰ কথা আৰু ইয়াত মানে মই অহা যোৱা কৰিছিলে বুলি কৈছে শুনিছোঁ মানে কথাষাৰ যি কি নহওক এতিয়া যাম ঘৰত ডাইৰেক্ট ঘৰত গৈ যামগৈ আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু